মুনমুন ব্ৰহ্ম তেখেতক আপোনালোকে নিশ্চয় চিনি পায় তেখেত হ'ল হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ কুলহালী বা বৰ্তমানৰ পৰ্বতজোৰা সমষ্টিৰ বিপিএফৰ প্ৰাৰ্থী মুনমুন ব্ৰহ্ম ডাঙৰীয়ানী তেখেতে 2015 চনত ইলেকশ্যন খেলিবলৈ নিজৰ চাকৰিৰ পৰা ৰিজাইনেশ্যন দিছিল আৰু 2020তো নিৰ্বাচন খেলিবলৈ ৰিজাইনেশ্যন দিছিল আমাৰ প্ৰশ্নটো এইটোৱে এবাৰ ৰিজাইনেশ্যন দিয়াৰ পাছত আৰু সেই ৰিজাইনেশ্যনটো একচেপ্ট হোৱা পাছত এজন ব্যক্তিয়ে একেটা পোষ্টত কেনেকৈ দুবাৰ নিযুক্তি পাব পাৰে এইটো কেনেকৈ সম্ভৱ হয় আমাৰ প্ৰশ্নটো এইটোৱে সেইটো কথা সত্য নাকি যে বিটিচি বাসী ৰাইজে যি অভিযোগ আনি থাকে যে হাগ্ৰামা মহিলাৰী 17 বছৰ শাসনকালৰ চাকৰি নিযুক্তিৰ ক্ষেত্ৰত বা চাকৰি পাবলৈ কোনো মেৰিটৰ দৰকাৰ নাছিল বা কোনো যোগ্যতাৰ দৰকাৰ নাছিল বুজি যে অভিযোগ আনি থাকে সেইবোৰ কথা সত্য নাকি এইটো কথা আজি স্পষ্ট হ'ল যে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ শাসনকালত চাকৰি পাবলৈ কোনো মেৰিটৰ কথা অহা নাছিল কোনো যোগ্যতাৰ কথা অহা নাছিল কোনো কোৱালিফিকেশ্যনৰ কথা অহা নাছিল সেই সময়ত দৰকাৰ আছিল কেৱল হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ পৰিয়ালৰ ব্যক্তি হ'ব লাগে বা তেখেতৰ ঘনিষ্ঠ ব্যক্তিসকলৰ পৰিয়ালৰ এজন সদস্য হ'ব লাগে নমস্কাৰ মই যিবোৰ কথা কম তথ্য আকাৰে কম হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ শাসনকালত 17 বছৰ শাসনকালত হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই চাকৰি নিযুক্তি দিয়া ক্ষেত্ৰত কোনো আইনী প্ৰক্ৰিয়া ফলো নকৰাকৈ নিজৰ ইচ্ছামতে নিজৰ পৰিয়ালৰ লোকসকলক বা নিজৰ ঘনিষ্ঠ ব্যক্তিসকলৰ পৰিয়ালৰ লোকসকলক চাকৰি নিযুক্তি দিয়া হৈছে আৰু সেই কথাটো সত্য আৰু ইয়াত তথ্য মোৰ হাতত আছে 2011 চনত 7 ডিচেম্বৰৰ মুনমুন ব্ৰহ্ম নামেৰে এজন ব্যক্তিক বিটিচি প্ৰশাসনৰ পৰা লাইচেন্স অফিচাৰ হিচাপে নিযুক্তি দিয়া হয় আৰু সেই ব্যক্তিয়ে 20 মাৰ্চ 2015 চনত সেই লাইচেন্স অফিচাৰ পদৰ পৰা ৰিজাইনেশ্যন দিয়ে আৰু ৰিজাইনেশ্যন দিয়া মৰ্মে 23 মাৰ্চ 2015ত তেখেতৰ ৰিজাইনেশ্যন একচেপ্ট কৰা হয় আৰু এই একে মুনমুন ব্ৰহ্মই 2019 চনৰ 23 অক্টোবৰত লাইচেন্স অফিচাৰ হিচাপে বিটিচি প্ৰশাসনত এখন সাৰ্ভে ৰিপৰ্ট বা এখন ৰিপৰ্ট তেখেতে পঠায় যে সেই সময়ত থকা ষ্টাফবোৰৰ নাম বা তেখেতৰ তালিকা তেখেতে বিটিচি প্ৰশাসনলৈ লাইচেন্স অফিচাৰ হিচাপে প্ৰেৰণ কৰে আৰু সেই তালিকাত তেখেতৰ নাম লাইচেন্স অফিচাৰ হিচাপে মুনমুন ব্ৰহ্ম বুলি তেখেতৰ ইনক্লুড আছে এইটো কেনেকৈ সম্ভৱ হ'ব পাৰে আৰু এই একে ব্যক্তিয়ে 2020 চনৰ 24 ফেব্ৰুৱাৰীত আকৌ ৰিজাইনেশ্যন দিয়ে এইটো কেনেকৈ সম্ভৱ হ'ব পাৰে যে এজন ব্যক্তিয়ে নিযুক্তি পায় নিযুক্তি পোৱাৰ পাছত ৰিজাইনেশ্যন দিয়ে আৰু ৰিজাইনেশ্যন দিয়াৰ পাছত ৰিজাইনেশ্যনটো একচেপ্ট হোৱা পাছতো আকৌ কেনেকৈ তেখেতে লাইচেন্স অফিচাৰ হিচাপে একে ব্যক্তিয়ে একে সেম পোষ্টত তেখেতে কেনেকৈ নিযুক্তি পায় আৰু লাইচেন্স অফিচাৰ হিচাপে একে ব্যক্তিয়ে কেনেকৈ বাৰে বাৰে দুবাৰ নিযুক্তি পাইখিনি কাম কৰিব পাৰে বা তেখেতৰ নিযুক্তি প্ৰক্ৰিয়াটো কেনেকৈ আছিল ইয়াৰ প্ৰশ্ন হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই দিব লাগিব সেইটো কথা সত্য নাকি যে বিটিচি বাসী ৰাইজে যি অভিযোগ আনি থাকে যে হাগ্ৰামা মহিলাৰী 17 বছৰ শাসনকালৰ চাকৰি নিযুক্তিৰ ক্ষেত্ৰত বা চাকৰি পাবলৈ কোনো মেৰিটৰ দৰকাৰ নাছিল বা কোনো যোগ্যতাৰ দৰকাৰ নাছিল বুজি যে অভিযোগ আনি থাকে সেইবোৰ কথা সত্য নাকি এইটো কথা আজি স্পষ্ট হ'ল যে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ শাসনকালত চাকৰি পাবলৈ কোনো মেৰিটৰ কথা অহা নাছিল কোনো যোগ্যতাৰ কথা অহা নাছিল কোনো কোৱালিফিকেশ্যনৰ কথা অহা নাছিল সেই সময়ত দৰকাৰ আছিল কেৱল হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ পৰিয়ালৰ ব্যক্তি হ'ব লাগে বা তেখেতৰ ঘনিষ্ঠ ব্যক্তিসকলৰ পৰিয়ালৰ এজন সদস্য হ'ব লাগে মই যোন ব্যক্তিৰ নাম বাৰে বাৰে লৈ আছোঁ মুনমুন ব্ৰহ্ম তেখেতক আপোনালোকে নিশ্চয় চিনি পায় তেখেত হ'ল হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ কুলহালী বা বৰ্তমানৰ পৰ্বতজোৰা সমষ্টিৰ বিপিএফৰ প্ৰাৰ্থী মুনমুন ব্ৰহ্ম ডাঙৰীয়ানী তেখেতে 2015 চনত ইলেকশ্যন খেলিবলৈ নিজৰ চাকৰিৰ পৰা ৰিজাইনেশ্যন দিছিল আৰু 2020তো নিৰ্বাচন খেলিবলৈ ৰিজাইনেশ্যন দিছিল আমাৰ প্ৰশ্নটো এইটোৱে এবাৰ ৰিজাইনেশ্যন দিয়াৰ পাছত আৰু সেই ৰিজাইনেশ্যনটো একচেপ্ট হোৱা পাছত এজন ব্যক্তিয়ে একেটা পোষ্টত কেনেকৈ দুবাৰ নিযুক্তি পাব পাৰে এইটো কেনেকৈ সম্ভৱ হয়
আমাৰ প্ৰশ্নটো এইটোৱে কেৱল মুনমুন ব্ৰহ্ম ডাঙৰীয়াৰ ক্ষেত্ৰত নহয় হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ 17 বছৰ শাসন কালত নিযুক্তিৰ ক্ষেত্ৰত এনেকুৱা বহু অনিয়মীয় নিযুক্তি দিয়া হৈছে এইটো আমি আজিৰ দিনত ক'ব পাৰোঁ আৰু মই বেছি দীঘলীয়া কৰিব ইচ্ছা নাই ৰাইজে জানে আৰু ৰাইজে চিন্তা কৰিব যে অহা নিৰ্বাচনত কাক আকৌ ক্ষমতাত বহাব লাগে ৰাইজে এইটো জানে আৰু মই বেছি দীঘলীয়া নকৰোঁ ধন্যবাদ